Hello everyone, welcome back to my another video. So my a video through তোমালোকক দেখাই দিম হিন্দিৰ এছে ইম্পৰ্টেন্ট কোন কিটা হ'ব সো মই দেখাই দিম কাৰণ মই এটাকে নিদু দুই তিনটাকে দিম যাতে তাৰ পৰা এটা না এটা মিলি যায় যেনেকৈ মই ইংলিছত দেখাই দিছিলো এছে তাৰ পিছত এটা আহিছিলে সায়েন্স ইন এভৰিডে লাইফ হেটো আহিছিলে সো মই কাৰণ হেতু মোৰ এক্সপেৰিয়েন্স আছে মোৰ এক্সপেৰিয়েন্সৰ পৰা মানে মোৰ অভিজ্ঞতাৰ পৰা মই দেখাই দিছিল ইংলিছৰ কোনটো আহিব বুলি মই কৈ দিব পাৰিছিলো আৰু আহিছিলে সো কিন্তু হিন্দীটো মোৰ এক্সপেৰিয়েন্স নহয় কিন্তু সাৰে দিছে কিন্তু মই নাজানো হিন্দীৰ মোৰ একো অভিজ্ঞতা নাই কাৰণ মোৰ আছিল ইংলিছৰ সো মই ইংলিছতো দিছিলো ইংলিছতো আহিছেও আৰু এটো হিন্দীটো মই একো নাজানো আহেন না হেতু মই নাজানো কিন্তু সাৰে দিছে তো হেতু হিচাপত মই তোমালোকক দেখাই দিছো তোমাৰ কাৰণ মই তোমালোকক কৈছিলো যে মই হিন্দী একো নাজানো মোৰ একো অভিজ্ঞতা নাই বা মোৰ একো এক্সপেৰিয়েন্স নাই হিন্দীৰ সো তোমালোকে যেহেতু জনক কৈ আছা সো হেতু কাৰণে মই সাৰৰ পৰা আনি তোমালোকক দেখাই দি আছো ৰাইট তো সাৰে মোক ফটো মাৰি পঠাই দিলে সো তোমালোকক মই দেখাই দি আছো কাৰণ সাৰে মোক WhatsAppত দিছে ফটো মাৰি সো এতিয়া মই তোমালোকক দেখাই দিম আৰু তোমালোকে কাম কৰিবা যদি কোনোবাই নতুন আহিছা মোৰ চেনেলত সো এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা ঠিক আছে আৰু ভিডিও আজি এটো বহুতই দুনিয়া হ'ব গৈ আছে হেতু কাৰণে লাইক এটা কৰি দিয়া ঠিক আছে দেন ভিডিও আমি এতিয়া স্টার্ট কৰিম বা আৰম্ভ কৰিম কিন্তু তাৰ আগত মই আৰু এটা কথা কৈ দিও যে বহুতে কৈ থাকে যে এটা কোৱেশ্চন কৰে মোক WhatsAppত কৰা বা কমেন্ট বক্সত কৰা যে গুটেই কেটা ভিডিও পোৱা নাই কাৰণ তোমালোকে নাজানা যে গুটেই কেটা ভিডিও কেনেকৈ দেখিবা সো হেতু কাৰণে কি কৰিবা মই তোমালোকক দেখাই দি আছো এইটো কাৰণে কি কৰিব লাগে মোৰ লগত আছে এখন মোবাইল মই তোমালোকক দেখাই দি আছো কেনেকৈ মানে গুটিকেটা ভিডিও চাবা মোৰ জানাবা এতিয়া সায়েন্সৰ এক্সাম আছে মেথছৰ আছে সব তো মোৰ কমন দিয়া আছে কমন ইম্পৰ্টেন্ট কোৱেশ্চন কেটা মই দেখাই দিছো কিন্তু তোমালোকে গুটিকেটা ভিডিও নোপোৱা আৰু হেতু কাৰণে মোক WhatsAppতো কৈ থাকা বা কমেন্ট বক্সতো কৈ থাকা যে লিংক দিয়া হেতু ভিডিও সো মই আজি যেটো প্ৰসেস দি আছো সেই প্ৰসেস মতে যদি চোৱা তো গুটিকেটা ভিডিও পাই যাবা ঠিক আছে ওকে প্ৰসেসটো ভালকে চাই লোৱা মানে এনেকুৱা ক্লিয়াৰ হোৱা নাছিলে সো মই তোমালোক দেখাই দিছো সো যেতিয়া তোমালোকে সাৰ্চ কৰা মোৰ নামটো সো এনেকৈ দেখিব পাৰা তাৰ পিছত তোমালোকে গুটেকেটা ভিডিও চাবৰ কাৰণে হলে এড ক্লিক কৰিবা ঠিক আছে মোৰ নামত ক্লিক কৰিবা তাৰ পিছত চোৱা এনেকৈ ইন্টাৰফেসটো দেখিব পাৰিবা ঠিক আছে এনেকৈ তলত মোৰ কিছু ভিডিও আহে তাৰ পিছত গুটেকেটা ভিডিও পাব হলে কি কৰিবা গুটেকেটা ভিডিও পাব হলে এড ভিডিওত ক্লিক কৰিবা এটো ভিডিওত সো আশা কৰো যে তোমালোকে গুটেই প্ৰসেসটো গম পাইছা যে কেনেকৈ দেখিব লাগে সো ফাৰ্স্ট অফ অল তোমালোকে ক্লিক কৰিবা মোৰ যেটো নাম আছে নামত ক্লিক কৰিবা তাৰ পিছত হোম লিষ্ট আহিব তাৰ পিছত ভিডিও লিষ্টত যাবা তাৰ পিছত গুটেইটা ভিডিও দেখিব পাৰিবা তাত তোমাৰ সব ভিডিও দিয়া আছে যেনেকৈ ফৰ এক্সাম্পল তোমাৰ সায়েন্সৰ দিয়া আছে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এনেকৈ দিয়া আছে মেথছৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এনেকৈ দিয়া আছে দেন তোমালোকে এনেকৈ আসামিছৰ দিয়া আছে গুটেইটা সাবজেক্টৰ দিয়া আছে জিওগ্ৰাফিৰো দিয়া আছে বাট এনেকৈ তোমালোকে গুটেকেটা দেখিব পাৰিবা কিন্তু কিছুমান মানে কি কিছুমান সাবজেক্টৰ মই দিয়া নাই কাৰণ গুটেকেটা সম্ভৱ নহয় কাৰণ যিকেটা মই জানো হেকেটাহে দিছো আৰু যিকেটা নাজানো হেকেটা হিজনকা ফৰ এক্সাম্পল হিন্দীটো নাজানো সো সাৰ পৰা আনি তোমালোকক দিছো আৰু কিছুমান সাবজেক্ট আছে হেকেটা মই দিব পাৰো হেকেটাহে তোমালোকক দেখাই দিও যে হেকেটা আহিব বুলি ইম্পৰ্টেন্ট কোৱেশ্চন বুলি দি দিও সো এতিয়া কিছুমান মানে কি কিছুমানে কৈ থাকে যে কিমান পাৰ্সেন্টেজ আহিব পাৰে সো কমন মানে এনেকুৱা হয় যে তোমালোকে মানে ইম্পৰ্টেন্ট কোৱেশ্চন কেটা দিয়া হয় যেনেকৈ ফৰ এক্সাম্পল দুই দিব পৰা 4টা বা 5টা কৈ মানে মই ভিডিও বলে মই সিলেক্ট কৰো তোমালোকৰ কাৰণে 4টা 3টা ঠিক আছে 4 या 3 या 5 কোৱেশ্চন সিলেক্ট কৰো তাৰ ভিতৰৰ পৰা এটা না এটা আহিবই ঠিক আছে হেনকাহে মই কমনটো দিও সো আৰু কমনটো দিয়াৰ যেটো নেকি মেইন প্ৰসেস এটো হল তোমালোকৰ কোৱেশ্চন পেপাৰ চাব লাগে 2016 17 15 এবোৰ কোৱেশ্চন পেপাৰ চাই মিলি কোনটো সনত কিমান কেনেকুৱা কোৱেশ্চন আহিছে এইবিলাক চাই তাৰ পিছতহে কমন দিয়া হয় সো তোমালোকে নিজেও কমন উলাব পাৰিবা যদি তোমালোকে কোনো এটা সাবজেক্টৰ কমন উলাব নোৱাৰিছা বা ইম্পৰ্টেন্ট কোৱেশ্চন উলাব নোৱাৰিছা সো হেতু প্ৰসেসটো হল যে তোমালোকে এক কাম কৰিবা তোমালোকৰ কোৱেশ্চন পেপাৰ উঠাবা জৰা যিকোনো এটা সাবজেক্ট ললা হিন্দী হোক আসামিছ হোক সায়েন্স হোক মেথছ হোক সেই সাবজেক্টৰ কোৱেশ্চন পেপাৰ চাবা যে কিমান ইয়াৰত কোনটো কোৱেশ্চন আহিছিলে আৰু কেনেকৈ আহিছিলে মানে হাত দিছিলে কিমানটো বা কি কেনেকৈ দিছিলে এইবিলাক যে চোৱা ন 2000 তোমাৰ 17 18 ঠিক আছে তাৰ পিছত 15 14 এনেকা চাব পাৰা সৰি 14 নহয় তোমাৰ 16 ঠিক আছে 15 16 17 18 ঠিক আছে 17 টো বেছি ইম্পৰ্টেন্ট বুলি ধৰিব পৰা কাৰণ মই চাইছিলো যে ইংলিছত যে কিছুমান কোৱেশ্চন আহিছে 17 ৰ এক্সাক্টলি কোৱেশ্চনটো 2020 ত আহিছে ইংলিছৰ কোৱেশ্চন পেপাৰ মই অলৰেডি চালো তো হেনকৈ মানে যে কোৱেশ্চন পেপাৰ চাই তোমালোকে কমন নিজে তো উলাব পাৰা যদি কিবা এটা সাবজেক্টৰ কমন উলাব লাগে তো তোমালোকে নিজে উলাব পাৰিবা প্ৰসেস এটোই যে তোমালোকে ভালকে মানে কোৱেশ্চন পেপাৰ চাব লাগে আৰু কোৱেশ্চন পেপাৰ চাই মিলি তাৰ পিছত তোমালোকে নিজে উলাব পাৰিবা ওকে সব বেছি লং নকৰি মই দেখাই দি আছো যে হিন্দীৰ কোন কিটা এবাৰ ইম্পৰ্টেন্ট হ'ব ঠিক আছে মই স্ক্ৰিনত দেখাই দিম তোমালোকে নোট কৰি লবা এটো হল নম্বৰ 1
তোমালোকে লিখি লোৱা ঠিক আছে ইয়াত আছে তোমাৰ তিনিটা আছে মানে নম্বৰ 1 নম্বৰ 2 নম্বৰ 3 ঠিক আছে এই তিনিটা তোমালোকে নোট কৰি ল'ব পাৰা তোমালোকৰ বহি এটা নোট কৰি লোৱা যে এই তিনিটা ইম্পৰ্টেন্ট বুলি মোক দিছে সো মই তোমালোকক দি আছো কাৰণ এটো মোৰ একো ইম্পৰ্টেন্ট মই একো নাজানো মোৰ একো এক্সপেৰিয়েন্স না আছিল হেতু কাৰণে ঠিক আছে সো এটো কাৰণ তোমালোকে নোট কৰি লোৱা কাৰণ মোৰ একো এটোত মই নাজানো নেক্সট মই আৰু এটা দেখাই দি আছো কাৰণ আৰু তিনটা দেখাই দি আছো সো হেতু হল এছে আৰু এটা হল তোমাৰ পত্ৰ সো পত্ৰৰ পৰা তিনটা দেখাই দি আছো আৰু এছেৰ পৰা তিনটা দেখাই দি আছো সো এতে কি কৰিবা এই তিনটা তুমি যে এছেৰ তিনটা তুমি লিখি লোৱা আৰু পত্ৰ তিনটা তুমি লিখি লোৱা সো তাত তিনটা আৰু তাত তিনটা মই 6টা আগত মই তিনটা দেখালো সো এতিয়া মই তিনটা দেখাই দি আছো সো টোটাল হৈ গল 6টা সো এই 6টা তোমালোকে চোৱা আৰু মই মোক জনকৈ দিছে মই তেনেকৈ দি দিছো হিন্দী বিষয় মই একো নাজানো সো আগত মই এবাৰে কৈ আছো কাৰণ যদি নাহে তো মোক একো ক'ব নোৱাৰিবা কাৰণ মোক সাৰে দিছে মই তোমালোকক দেখাই দি আছো ইম্পৰ্টেন্ট বুলি দিছে সো আহিব পাৰে কাৰণ ডাইৰেক্ট এনেকৈ ক'ব নোৱাৰো মই ক'ব নোৱাৰো যে আহিব বুলি কাৰণ তো মোক সাৰে দিছে হেতু কাৰণে মই তোমালোকক দেখাই দিছো মোৰ যেটো কাম ঠিক আছে দেন তোমালোকে আহিব পাৰে কাৰণ সাৰে দিছে তো জানি বুজি দিছে হয় না কাৰণ বহুত চিন্তা ভাবনা কৰি দিছে এনেকৈ ডাইৰেক্ট দিয়া নাই তো হেতু কাৰণে মই কৈ আছো আহিব পাৰে তো মই নকও যে আহিব বুলি কাৰণ এটো মোৰ একো আহে না যায় কাৰণ মই এটো একো নাজানো দেন তোমালোকে এতিয়া ইলেক্ট্ৰিক সাবজেক্টটো যেতিয়া তোমালোকৰ যাব তেতিয়া তোমাৰ নেক্সট জিকিটা নেকি ইম্পৰ্টেন্ট কোৱেশ্চন লাগে কমেন্ট বক্সত জনাব পাৰা আৰু কি লাগে সো আৰু মই কি কৰিছো গুটেকেটা দিয়া আছে অলৰেডি সো ওকে ভিডিওটো বেছি লং নকৰি তো তোমালোকক সব দেখাই দিলো কোন কেটা আহিব কি কথা হিন্দীৰ কাৰণে সো ওকে ভিডিওটো ইয়াতে সামৰিছো আৰু মোৰ ভিডিওটো যদি ভাল লাগিছে তো লাইক এটা কৰি দিবা আৰু নতুন আহিলে সাবস্ক্ৰাইব কৰিবা নাপাহৰিবা কাৰণ ইম্পৰ্টেন্ট কোৱেশ্চন পাবাই ঠিক আছে ওকে তেতিয়া হলে মই এই ভিডিওটো ইয়াতে সামৰিছো